যেতিয়া আমাৰ হাতত কিবা এটা বস্তু নাথাকে সেই বস্তুটো পোৱাৰ আশা মনত বহুত থাকে আৰু যেতিয়াই সেই বস্তুটো পাই যোৱা হয় তাৰ মূল্য কমি যায়, তাৰ ভেলু কমি যায়, নহয় জানো? আমাৰ হাতত যি বস্তু বৰ্তমান আছে তাৰ ভেলু আমি বুজি নাপাওঁ আৰু যেতিয়াই সেই বস্তুটো আমাৰ হাতৰ পৰা নোহোৱা হৈ যায়, আমাৰ ওচৰৰ পৰা যেতিয়া নোহোৱা হৈ যায় তাৰ ভেলুটো তেতিয়া বুজা যায়। আৰু তেতিয়া বুজি কি লাভ, তেতিয়া তাৰ কাৰণে দুখ কৰি কি লাভ? যদি থকা অৱস্থাতেই আমি তাৰ ভেলু নুবুজোঁ তে গুচি যোৱাৰ পাছত তাৰ ভেলু বুজি কি লাভ? যেতিয়া আমাৰ হাতত কিবা এটা বস্তু নাথাকে তেতিয়া আমাৰ সেই বস্তুটো পোৱাৰ আশা মনত বহুত থাকে, বহুত সপোন দেখোঁ আমি তেতিয়া যে বস্তুটো পালে মই এইটো কৰিম, এইটো কৰিম, এইটো কৰিম, এইটো কৰিম। কিন্তু যেতিয়াই সেই বস্তুটো আহি যায় তেতিয়া তাৰ ভেলুটো কমি যায়। যেনেকৈ মোবাইল, যেতিয়া মোবাইল এটা হাতত নাথাকে তেতিয়া তাৰ পোৱাৰ আশা বহুত থাকে। যেতিয়া শ্ব'ৰুমত দেখা পোৱা যায় মোবাইলটো, ঘৰত আনি পেলাই যেতিয়া তাক চোৱা যায় সেই প্ৰথম দিনাখন বহুত ভাল লাগে ন, কিন্তু লাহে লাহে তাৰ ভেলুটো কমি আহে। চব বস্তুৱে জীৱনত তেনেকুৱা, সেইকাৰণে দুখ কৰি একো লাভ নাই। যিটো বস্তু আপোনাৰ ওচৰত আছে তাৰ ভেলু বুজক, তাৰ ভেলুটো ভালদৰে বুজিব লাগে, তাক ভালদৰে ব্যৱহাৰ কৰিব লাগে। আৰু যিটো নাই তাৰ কাৰণে দুখ কৰি একো লাভ নাই। আমি কি কৰোঁ, যিটো বস্তু আমাৰ তাত আছে তাৰ ভেলু আমি নুবুজোঁ, আৰু যিটো বস্তু আমাৰ তাত নাই তাক পোৱাৰ আশাত আমি বৰ্তমানক পাহৰি যাওঁ। বৰ্তমান যিটো বস্তু আছে তাৰ ইম্পৰ্টেঞ্চ আমি পাহৰি যাওঁ যে তাক ইম্পৰ্টেঞ্চ দিব লাগে। আমি দুখ কৰি থাকোঁ যে এইটো বস্তু আমাৰ তাত নাই, এইটো থকাহে আমি সেইটো কৰিলোঁ হয়, এইটো কৰিলোঁ, সেইটো কৰিলোঁ। সেইকাৰণে যিটো আছে সেইটোতে হেপী থাকিব লাগে। থেংক ইউ ছ' মাছ। ভিডিঅ'টো চাই কেনেকৈ বুলি জনাব। লাভ ইউ।